তেখেত মই জানিব পোৱা মতে 2019ত কনভিক্ট হৈছিলে তেখেত লাইফ ইমপ্ৰিজনমেণ্ট আছিলে ৰিগৰাছ লাইফ ইমপ্ৰিজনমেণ্ট বাক্সাৰ হয় মানুহজন সত্যেন্দ্ৰ মহাপাত্ৰ তেখেতৰ লাইফ ইমপ্ৰিজনমেণ্ট আছিলে তেখেত মানে অলৰেডি আগতেও ছুইচাইড এটেম্প্ট কৰিছে জেলৰ ভিতৰত মানুহজন পেৰালাইচিছ হৈ আছিলে 63 ইয়াৰ্ছৰ হয় এতিয়া কালি ৰাতি তেখেতক মানে আমি খবৰ পাইছোঁ জেলৰ পৰা যে তেখেত হেৰি কৰিছে আৰু হেঙিং পজিশ্যনত পাইছে তাৰপিছত ইতিমধ্যে আমাৰ জেলৰ ফাৰ্মাচিষ্ট আহি পেলাই তেওঁক চালে ডক্টৰ আহি পেলাই চালে আমি প্ৰপাৰ প্ৰচিডিউৰ ফ'ল' কৰি যিখিনি আমাৰ কৰণীয় আছে গোটেইখিনি আমি কৰিলোঁ তেখেত 2015 মানত নিৰাপত্তা মানে তেখেতৰ একো সঁজুলি নাছিলে তেখেতে নিজৰ মানে যিটো আমি পজিশ্যনত দেখা পাইছোঁ সেই পজিশ্যনত তেখেতৰ ডিঙিত তেখেতৰ গামোচাখন আছিলে চ' সেইটোৱে বাকীখিনিতো আমি পষ্টমৰ্টেমৰ কাৰণে পঠিয়াইছোঁ বাথৰুমৰ ভিতৰত প্ৰব্লেম তেনেকৈতো আজিলৈকে ৰিপৰ্ট হোৱা নাই তেখেতৰ